নমস্কাৰ হোলী উপলক্ষে অন্য এটা নতুন ভিডিঅ' আপোনালোকলৈ লৈ তো বেছি দেৰি নকৰোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই অংকুৰ বৰা। বৰ্তমান আপোনালোকে ইউটিউবত চাই আছে মধ্য অসম ইউটিউব চেনেল। নগাঁৱৰ পৰা বৰপেটালৈ প্ৰায় 210 কিলোমিটাৰ হয়। 5 ঘণ্টা 11 মিনিট দেখুৱাই আছে গুগল মেপৰ মতে হয়। যেহেতু প্ৰত্যেক বছৰে হোলীত নিজৰ জেগাত খেলা হয়, সেইকাৰণে এইবাৰ বৰপেটাত সত্ৰত হোলী কেনেকুৱা হয় তাকে চাবলৈ নগাঁৱৰ পৰা বৰপেটালৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আপোনালোককো দেখুৱাই যাম বৰপেটা সত্ৰৰ হোলী কেনেকুৱা হয়। ৰাস্তাত প্ৰায় একেই দৃশ্য দেখা যোৱা যায়, সেইকাৰণে অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ আপোনালোকৰ কাৰণে। আৰু ৰাস্তাৰ কথা ক'বলৈ গ'লে নগাঁৱৰ পৰা বৰপেটালৈ যিটো বাইপাছ ৰোড হয় 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, বৰ্তমান পৰিস্থিতি ভালেই হৈ আছে ৰাস্তাৰ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক আৰু এটা কমেণ্ট কৰিব নাপাহৰিব ভিডিঅ'টো। এয়া হৈছে বৰপেটা সত্ৰৰ ভিতৰৰ দৃশ্য। হোলী উৎসৱটো এটা প্ৰেমৰ উৎসৱ হিচাপে ধৰা হয়, যেনেকৈ ৰং ইজনে সিজনক প্ৰদান কৰি পেলাই মৰম ভালপোৱা প্ৰদান কৰে। সেইকাৰণে বৰপেটা সত্ৰতো ৰাধা কৃষ্ণ মূৰ্তিৰ ওপৰতে ৰং উৎসৰ্গা কৰি এই উৎসৱ পালন কৰা হয়। যিদৰে গাঁৱৰ নামঘৰত ইজনে সিজনক ৰং সানি নাম গাই হোলী উৎসৱ পালন কৰে, ঠিক বৰপেটা সত্ৰতো একেই হয়। নাম গাই হোলী গীত গাই ইজনে সিজনক ৰং সানি হোলীৰ আনন্দ উৎসৱ পালন কৰে। এয়া হৈছে বৰপেটা সত্ৰৰ ভিতৰৰ দৃশ্য। ভিতৰত তুলসী খুঁটা আছে, এয়া আপোনালোকে দেখিব পাইছে চাগে। যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব।